হেল্ল' এভৰিৱান, মই কৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি মই বনাব গৈ আছোঁ ইলিছ মাছৰ সৰিয়হ দিয়া মোৰ ষ্টাইলত। চাওঁচোন আহক মই কিদৰে বনালোঁ। প্ৰথমতে মই মাছকেইডোখৰ ভালদৰে এটা চেপত কাটি লৈ ধুই লৈছোঁ। তাৰপিছত অলপমান নিমখ আৰু অকণমান আন্দাজ মতে হালধি দি ভালদৰে সানি লৈছোঁ। যিহেতু মোৰ মাছত আছিলে অলপমান কণী, সেইটো কাৰণে মাছখিনি অকণমান লাহে লাহে সানিব লগা হৈছে, নহ'লে মাছৰ কণীখিনি ওলাই যাব। পেষ্টৰ কাৰণে লৈছোঁ মই সৰিয়হ, পুষ্ট, তেজপাত, শুকান জলকীয়া আৰু কেইটকামান নহৰু। আৰু ইলিছ মাছৰ দিবৰ কাৰণে মই এটা দীঘল বেঙেনা লৈ লৈছোঁ, আলু এটা লৈছোঁ, দীঘল দীঘল কাটি লৈছোঁ, শুকান জলকীয়া আৰু পিঁয়াজ অলপ কাটি লৈছোঁ, আৰু লৈছোঁ লগতে অকণমান হালধি, জলকীয়া পাউডাৰ আৰু নিমখ। এতিয়া মাছকেইডোখৰ অলপমান ফ্ৰাই কৰিম, জাষ্ট অলপমান, বেছি ডিপ ফ্ৰাই কৰিলে ভাল নালাগিব, সেইটো কাৰণে মই মাছকেইডোখৰ জাষ্ট অলপমানহে ফ্ৰাই কৰিম। ফ্ৰাই নকৰিলেও কোনো কথা নাই, আপোনালোকে উইদাউট ফ্ৰাইও দিব পাৰে, সেইটোৰ এটা টেষ্ট বেলেগ হয়। এই চব মই অলপমান ফ্ৰাই কৰিছোঁ, জাষ্ট তেলটোতো অকণমান অকণমান লগাইহে দিছোঁ। এতিয়া মই আলুকেইডোখৰ যোনখিনি তেলত মই মাছ ফ্ৰাই কৰিছিলোঁ, সেইখিনি তেলতে মই আলুকেইডোখৰ অলপমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই বেঙেনাকেইডোখৰ ফ্ৰাই কৰি ল'ম অকণমান। এনেকৈ ফ্ৰাই কৰিলে কি হয়, আপুনি যেতিয়া গ্ৰেভিটো বনাব, গ্ৰেভিটোত আপোনাৰ এইখিনি আপুনি যেনেকৈ দিছে তেনেকৈ গোটা গোটা হৈ থাকিব। এতিয়া মই তাত অকণমান সৰিয়হ আৰু অকণমান জিৰা দি দিম, জিৰা ফুটাই ল'ম। চাব জিৰাকেইটা যাতে বেছি ভাজ হৈ নাযায়, নহ'লে তিতাটা লাগিব। সেয়া মই পিঁয়াজ লৈছোঁ অলপমান, পিঁয়াজটো অপশ্যনেল হয়, আপুনি দিবও পাৰে নিদিবও পাৰে, কিন্তু মই অলপমান দি দিছোঁ পিঁয়াজ। এতিয়া মই বনাই থোৱা পেষ্টটো ইয়াত দি দিছোঁ, সৰিয়হ পেষ্টটো। এতিয়া ভালদৰে আপোনালোকে সেইখিনি পেষ্টখিনি ভালকৈ বনাই ল'ব। এতিয়া মই দিছোঁ অকণমান জলকীয়া পাউডাৰ, নিমখ আৰু হালধি আন্দাজমতে। আপোনালোকে মন কৰিব, মোৰ এভৰি ৰেচিপিত মই যিকোনো হালধি, নিমখ, মছলা দিওঁ, চব আন্দাজমতেই দিওঁ। সেয়ে দিছোঁ অকণমান ধনিয়া আৰু অকণমান দিছোঁ জিৰা পাউডাৰ।
এই যে মই ৰেড চিলি পাউডাৰ দিলোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিব পাৰে। মই কালাৰটোৰ কাৰণেহে দিছোঁ অকল। দিয়া চাওক পানীখিনি শুকাই তাৰ তেলটো ওলাই আহিছে, মছলাখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মছলাখিনি ৰৈ যোৱা যিখিনি গ্ৰাইণ্ডাৰ থাকি গৈছে তাত অলপ পানী মিলাই পেলাই এটা দি দিছোঁ। পানীখিনি অকণমান কুহুমীয়া পানী ঢালিছোঁ ইয়াত অলপমান। উতলোৱা পানী হয়, খালি কুহুমীয়া কৰি লৈছোঁ। এতিয়া ভালদৰে উতলটো আহিব দিম। তাৰপিছত তাতে দি দিম মই আলু কেইডোখৰ আৰু বেঙেনা হাফ ফ্ৰাই কৰি থোৱা বেঙেনা কেইডোখৰ। এতিয়া আপুনি চাব বেঙেনা কেইডোখৰ গোটা গোটাই হৈ থাকিব। এতিয়া দি দিছোঁ মই মাছ কেইডোখৰ। লগতে দিছোঁ কেঁচা জলকীয়া দীঘল দীঘলকৈ কাটি। জলকীয়াটো যদি আপুনি লাষ্টৰ সময়ত উতলোৱাৰ টাইমত যদি দিয়ে, তাৰ নিজৰ ফ্লেভাৰ আছে, যোনটো সৰিয়হৰ লগত মাছৰ লগত ধুনীয়াকৈ মিলি যায় আৰু এটা ধুনীয়া কেঁচা জলকীয়া এটা স্মেল আহি থাকে। এতিয়া মাছকেইডোখৰ লাহে লাহে লৰাই দিছোঁ। চাব আপুনি আলুখিনি আৰু আপোনাৰ বেঙেনাটো ভালকৈ সিজিলে নাই। যদি সিজি গৈছে এবাৰ চেক কৰি ল'ব। আপোনালোকে চাই ল'ব আলুডোখৰ সিজিলে নাই। যিমান আপোনাক গ্ৰেভি লাগে তেতিয়া আপুনি গেছটো অফ কৰি দিব। মই অকণমান স্লাইটলি ডাঠ কৰি দিম এইখিনি। এয়া চাওক মোৰ মাছৰ সৰিয়হ দিয়া ৰেচিপি ৰেডি হৈ গৈছে। এতিয়া আপুনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you for watching.